আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এখন পুনৰ পুৰণা মডেলৰ গাড়ী দেখাম বুলি ভাবিছোঁ আপোনালোকক। গাড়ীখন চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, গাড়ীখন সকলোৱে চিনি পায়। এই গাড়ীখন হৈছে হিন্দুস্তান মটৰ্ছৰ এম্বেছাডৰ আৰু এই গাড়ীখন আমি আগতে প্ৰেছিডেণ্টে হওক বা প্ৰাইম মিনিষ্টাৰে হওক সকলোৱে ব্যৱহাৰ কৰা দেখিছিলোঁ আৰু কাৰোবাৰ ঘৰতো আছিল এনেকুৱা এখন গাড়ী। কিন্তু যাৰ ঘৰত আছিলে আৰু সেইসকল ব্যক্তি মানে ভাল কিবা কিবি কাম কৰে, হয়তো নহ'লে বিজনেছমেনৰ ওচৰত আছিল আৰু নহ'লে ভাল চাকৰি কৰা মানুহৰ ওচৰতহে এনেকুৱা গাড়ী আমি দেখিবলৈ পাইছিলোঁ। আৰু বিশেষকৈ চাব গ'লে এই গাড়ীখনৰ যি কমফৰ্ট আৰু সেই কমফৰ্টটোৰ কাৰণে এই গাড়ীখন বেছি সেইটো টাইমত ফেমাছ হৈছিল। এইটো চাওক, তাৰপিছত হিন্দুস্তান মটৰ্ছৰ ধুনীয়া লগো, তাৰপাছত এইফালে দেখিবলৈ পাইছে হেডলাইট, তাৰপিছত আৰু এইটো হৈছে ইণ্ডিকেটৰ। আৰু গাড়ীখন বহুত পুৰণা হ'ল যদিও কিন্তু মানুহজনে খুব ধুনীয়াকৈ ৰাখিছে। তাৰপিছত এইফালে দেখিছে AS23B আৰু বি কোটা চলিছে, সেইটো টাইমত বি কোটা চলিছিল, ভাবক কিমান পুৰণা। আৰু তাৰপাছত এখন যি গ্লাছ লগাই দিছে সেইটো কাৰণে গাড়ীখনৰ লুকছটো আৰু ভাল লাগিছে। আৰু এইফালে দেখিবলৈ পাইছে ছাইড প্ৰফাইলটো চাওক, ছাইড প্ৰফাইলটো বৰ্তমান বহুত ধুনীয়া হৈ আছে। আৰু আপোনালোকে ভিডিঅ'ত দেখি গম পাইছে যে গাড়ীখন যদিও পুৰণা হৈছে কিন্তু এতিয়াও কিমান ধুনীয়াকৈ ৰাখিছে। আৰু চাওক কিমান ভাল লাগিছে গাড়ীখন দেখিবৰ কাৰণে। আৰু লুকছটো বহুত প্ৰিমিয়াম আছিল এই গাড়ীখন। আৰু এই গাড়ীখন 2010 চনমানৰ হয়। আৰু এইফালে দেখিবলৈ পাইছে পাছফালে যোনটো লুকছ আৰু পাছফালৰ লুকছটো দেখাত এনেকুৱা হয়। আৰু বেক ছাইডৰ লুকছটো দেখিবলৈ পাইছে দেখাত এনেকুৱা হয়, খুব প্ৰিমিয়াম আছিল। আপোনালোকে চালেই গম পাব, চাওক কিমান এটা বেলেগ লুকছ আছিল। আজিকালিতো এনেকুৱা লুকছ আমি দেখিবলৈ নাপাওঁৱেই। আৰু এইফালে বেক লাইট চক, তাৰপাছত আকৌ ইণ্ডিকেটৰ, আৰু তাৰপিছত এইফালে এম্বেছাডৰ ক্লাছিক বুলি লিখা আছিলে। আৰু এখন নাম্বাৰ প্লেটখন চক, নাম্বাৰ প্লেটখন বহুত এট্ৰেক্টিভ আছিলে সেইটো টাইমত। HM হিন্দুস্তান মটৰ্ছৰ হয় আৰু সেইটো HMটো লিখা আছে। তাৰপাছত নাম্বাৰ প্লেটখনো যথেষ্টখিনি ডাঙৰ। আৰু এইফালে দেখিছে 1800 ISZ, এইটো আপোনাৰ এইটো ইঞ্জিনৰ হয়। তাৰপিছত আৰু এইফালে দেখিছে এইফালে বেক চাইডে আপোনাৰ অলপ মানে ছেফটি গাৰ্ড এটা আছে, ছেফটি গাৰ্ডটো বহুত এট্ৰেক্টিভ হয়। আৰু তাৰপাছত যোনটো এইটো দেখিছে নহয় এইটো খোলাটো, আৰু খোলাটোৰ ষ্টাইলটো চাওক, এইটো বহুত মানে ক্লাছিক লুকছ হয়। আৰু পুৰণা দিনৰ গাড়ীবোৰতহে আমি এনেকুৱা দেখিবলৈ পাইছিলোঁ, কিন্তু আজিকালিতো একদম চিম্পুল নৰ্মেল এটা দিয়ে। আৰু এতিয়া বৰ্তমান গাড়ীখনৰ ভিতৰত মই বহি আছোঁ আৰু গাড়ীখনৰ ভিতৰৰ লুকছটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু চাওক এইফালে যি ছাইড ড'ৰ আছে, ছাইড ড'ৰখনত চাওক এখন এইটো গ্লাছ দেখিছে, এইখন বহুত ইউনিক হয়। এতিয়া খালি নেদেখাব বাৰু, অলপ মানে কিবা এটা প্ৰব্লেম দি আছে। আৰু তাৰপাছত এইফালে চাওক, আৰু বেক ছাইডৰ যোনখন ছাইড গ্লাছ আছে আৰু ছাইড ড'ৰ আছে আৰু ছাইড ড'ৰত চাওক, ইয়াত ড'ৰত কি ধুনীয়া এটা মানে সেইটো সামান্য কিবা বস্তু থ'ব পৰাকৈ ধুনীয়াকৈ জেগা আছে। তাৰপাছত আৰু এইফালে এইটো এনেকৈ দীঘলকৈ যোনটো আছে, এইটো সম্ভৱ মোৰ মতে কলম চলম থ'বৰ কাৰণে ব্যৱস্থা আছিল চাগে দেই, মই ইমান এটা চিয়'ৰ নহয়। তাৰপাছত আৰু বেক ছাইডৰ এইবোৰ ছিটবোৰ দেখিছে, আৰু ছিটখিনি দেখাতে বহুত কমফৰ্ট নিচিনা লাগিছে আৰু দেখিবলৈ বহুত কমফৰ্ট, আপোনালোকে দেখিয়ে গম পাব। আৰু তাৰপাছত সেইটো চাওক, আৰু সেইটো সময়তে এইটো আৰ্ম ৰেষ্টৰ কাৰণে এইফালে এটা আছিলে। চাওক সেইটো সময়তো কিমান ফেচিলিটিছ এই গাড়ীখনত দিছিলে, মানে সঁচাকৈ ভাবিবলগীয়া। আৰু এইফালে খালি ইয়াত AC আছিলে, কিন্তু বৰ্তমান আৰু সেইখিনি নাই যিহেতু বহুত মানে দিন হ'ল। আৰু এইফালে চাওক, এইফালে AC কণ্ট্ৰলছ, এইফালে কুল ঠাণ্ডা কৰিবৰ কাৰণে, তাৰপিছত আৰু হাই কৰিবৰ কাৰণে আৰু ধুনীয়াকৈ দিয়া আছিলে সেইটো সময়ত। আৰু তাৰপাছত এইফালে চাব পাৰে মিটাৰ কনচোল, স্পীডো মিটাৰ, তাৰপিছত অডোমিটাৰ, আপোনাৰ 160লৈকে হায়েষ্ট স্পীড আছিলে। আৰু তাৰপাছত এইফালে দেখিছে ইঞ্জিনৰ আপোনাৰ গৰম ঠাণ্ডা কিমান আছে সেইটো এনালগত আছিলে। তাৰপাছত এইফালে ফিউৱেলৰ এইটো চক কাটা আছিলে, খুব ধুনীয়া ষ্টাইলত আছিলে। তাৰপাছত আৰু এইফালে চাব গ'লে মানে এইফালে চক, এইটো হৈছে এক্সেল ক্লাছ ব্ৰেক, আৰু এক্সেলডাল চক কিমান দীঘল আছিলে সেইটো টাইমত, আজিকালি জানো ইমান দীঘল থাকে, মানে একদম বহুত বেলেগ ইউনিক ষ্টাইলত আছিলে। আৰু তাৰপিছত এইফালে গিয়াৰ, এইটো আপোনাৰ গিয়াৰ আছিলে, গিয়াৰ আপোনাৰ 5টা গিয়াৰ আছিলে, 1 2 3 4 5, তো 5টা গিয়াৰ আছিলে। আৰু এটা কথা মন কৰিব, গাড়ীখনত বহাৰ লগে লগে আপুনি গোটেই মানে
এইখিনি আগফালৰ দেখিব পাৰিব চাওক কিমান ধুনীয়াকৈ গোটেই আপুনি চাই থাকিব পাৰিব তাৰ কাৰণে গাড়ীখন চলাবৰ কাৰণে খুব মানে এটা ইজি লাগে আৰু আপুনি গম পাই থাকিব কিমান দূৰ যাব পাৰিম কিমান দূৰ যাব নোৱাৰিম সো বহুত মানে ক'ব গ'লে এখন আৰু আগৰ দিনৰ ৰেঞ্জ ৰ'ভাৰ আছিলে আৰু এইফালে এটা আছে ৰিডিং লেম্প এটা আছে এইটো এতিয়াও কাম কৰি আছে দেখিছেনে আৰু তাৰপিছত এইফালে আপোনাৰ হেণ্ডেল গ্ৰিপ আছে এইফালেও এটা আছে আৰু তাৰপিছত সেইফালেও এটা আছে আৰু বিশেষকৈ এইখন গাড়ী মানে কমফৰ্টৰ কাৰণে বেছি ফেমাছ আছিলে ঠিক আছে আৰু এইবিলাক যোনবিলাক এইখিনি যোনখিনি সিট আৰু এই সিটখিনি সেই তেতিয়া দিনৰে হয় একো ইয়াত চেঞ্জ কৰা নাই আৰু এইবোৰ সব কুচনবোৰ কিমান কোমল আছিলে দেখিছেনে বাৰু এইবোৰ কিমান মানে আৰু মই এতিয়া গাড়ীখনৰ বেক সাইডে বহি আছো আৰু বেক সাইডে বহি যোনটো ফিল কৰিছো নহয় হসাকৈ মই বেলেগ গাড়ীত আজিলৈকে মই এইটো ফিল পোৱা নাই লাগিলে যিমানে দামী গাড়ী নহওক কিন্তু এম্বেছাডৰ যোনটো কমফৰ্টৰ কাৰণে চিনাকি হসাকৈ এই গাড়ীখনৰ মানে হেতু যোগ্য আছিল দেই মই গম পাইছো উঠি পেনে গম পাইছো আৰু এটো সক আৰ্মৰেষ্ট আৰু আৰ্মৰেষ্টটো দেখিছে আৰ্মৰেষ্টটো এটো কমটি ইমান হকতটো আৰ্মৰেষ্ট আজিকালি দেখি নাপায় আজিকালি সব কষ্ট কাটিং কৰে আৰু চাওক কুচনটো সক ইয়াত কুচনটো চালে আপোনালোকে গম পাব কিমান কমফৰ্ট আৰু হসাকৈ এখন মানে ইয়াৰ লিগেসি যোনটো হয় লিগেসিটো আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু হেতু কাৰণে প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্ট সকলোৱে ব্যৱহাৰ কৰিছিল আৰু একদম ভিতৰৰ পৰা দেখাইছো মই আৰু যদি আপোনালোকৰ পুৰণা গাড়ী কিবা থাকে তেনেহলে মোক প্ৰমোশন কৰিব কাৰণে এটা নাম্বাৰ দিম মই নাম্বাৰটোত ফোন কৰিব একদম আপোনালোকৰ কোনো ধৰণৰ প্ৰমোশন হিচাপে নহয় মই যেহেতু পুৰণা গাড়ী বনাই ভাল পাওঁ আৰু সেই গাড়ীবোৰ জাস্ট মই অকল বনাম তাৰ পৰা এনেকুৱা নহয় যে মই ভিডিও বনালে মই কিবা এটা লম এনেকুৱা নহয় আপোনালোকৰ ঘৰত আপোনালোকৰ যদি পুৰণা গাড়ী আছে তেনেহলে মোক যোগাযোগ কৰিব মই আপোনালোকক ডেসক্ৰিপচনত মই মোৰ নাম্বাৰটো দি থম তো ইমানটোৱে আছিল আৰু ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ আৰু নেক্সট এটা ভিডিওত মই আপোনালোকক লগ পাই আছো তেনেহলে আজিলৈ ইমানতেই ভিডিওটো মই শেষ কৰিছো